গগৈনী বাইদেউ ভাল খবৰ এটা আছে নহয়, গম পায় নে নাপায়? কেনেকুৱা ভাল খবৰ? কি খবৰ বাৰু? এই তালুকদাৰনী পিতাকে এই বেলেগ অজাতি ছোৱালীজনী আনিলে নহয়, গম পায় নে নাপায়? হয় নেকি? বৰ ফুটনি হ'লে, এতিয়া গম পাব বাপেকে। বলক আজি খবৰটোকে লৈ আহোঁ। বৰ একেবাৰে ভাদি হ'লে নহয়, বলক খবৰটোকে লৈ আহোঁ। অকণমান গম পাব, কেনেকুৱা লাজ পাব আজি নহয়। আমিও অলপ লাজ দি থৈহে আহিম, গম পাইছে নাই? বলক মানুহজনী কিবা দখা হৈছে আজি। তালুকদাৰী নক'ব, যিহে ডাঙৰ লেকচাৰ একেবাৰে। আমি যেনিবা একেবাৰে কিবা আমাৰ সৰু জাতহে যেনিবা আমি। তেওঁ একেবাৰে কথা নক'ব আৰু যেনেকুৱাহে ডাঙৰ লেকচাৰ। প্ৰভু কৃষ্ণ, আমাক একেবাৰে মানুহ কৰিয়ে নাৰাখে আৰু তেওঁৰ কথা যিবোৰ কয়। তেওঁ একেবাৰে নক'ব, লাওপাত কচুপাত। ঠিকেই কৈছে দেই, মানুহজনে কিন্তু মুখখন মানিব লাগিব আকৌ দেই। তালুকদানী বাইদেউ কি কৰিছে? ভাল খবৰ শুনিছোঁ। আহক। পুতেৰেনো বোৱাৰী ঘটিলে। আমি আকৌ এফালদিয়ে গৈছিলোঁ, সোমাই বোলো খবৰ এটাকে লৈ যাওঁ। হেই, ক'ত আছ তই? ওলাই আহ। বৰ একেবাৰে আপিছোজনী, ওলাই আহিবকে নোৱাৰে তাই। মা ক'ত? এইজনীয়ে, চাই লওক। মাক বাপেকৰ কোনো চিন চাপ নাই, বিজতৰীয়া জাত এটা আনিছে। তালুকদাৰনী, আপুনিনো এইটো কি কৈছে? আনিছেহে ছোৱালীজনী, আপুনিনো এনেকৈ কেলৈ ক'ব লাগে? নকমনো কেলৈ? জাত পাতৰ কোনো চিন চাপ নাই, মোৰ বোৱাৰী হ'বলৈ আহিলে একেবাৰে। খোৱা আপুনি তাইক তেনেকৈ কেলেনো কৈছে? নতুন ছোৱালীজনী আহিছেহে ঘৰখনলৈ, কেলেনো তাইক দুখ দিছে? আপোনাৰ ল'ৰাই তাইক আনিছে, সেইবাবেতো তাই আপোনাৰ ঘৰখনলৈ আহিছে। তাইতো নিজে আহি আপোনাৰ ঘৰখনত সোমোৱাহি নাই। এতিয়া যি হ'ল আৰু, গম পাইছে তালুকদাৰনী? মিলিজুলি থাকক আৰু। আপোনাৰো ল'ৰা এটা, বোৱাৰী এজনী। এতিয়া এইজনী বোৱাৰীয়ে আপোনাক চাবগৈ লাগিব। ইহঁতে সমাজত নোহোৱা কাম এটা কৰা নাই নহয় বাইদেউ। আপুনি তাইক দুখ দি লাভ নাই। আপোনালোক দুজনী মিলিজুলি থকাটোৱে ভাল। আপোনালোকৰ বৰ দৰতো পৰিছে তাইলৈ। লৈ যাওক, আপোনালোকৰ ঘৰৰে বোৱাৰী কৰকগৈ। মই নোৱাৰোঁ এইজনীক মোৰ বোৱাৰী হিচাপে ল'বলৈ। মা, আপুনিনো মোক এনেকৈ কিয় কৈছে? মইনো কি নোহোৱা কামটো কৰিলোঁ? মই অজাতিৰ বাবে মোৰ দুখ নেকি? নেকান্দিবা মাজনী, এই সময়ত ধৈৰ্য্য আটাইতকৈ ডাঙৰ বস্তু। লাহে সকলো ঠিক হ'ব। এদিন মাৰাই তোমাক আদৰি ল'ব। তুমি ধৈৰ্য্য ধৰা। গম পাইছানে মাজনী, তোমাৰ শাহুৰাৰ অন্তৰখন বেয়া নহয়, তেওঁৰ খংটো চোকা বাৰু। তোমাক লাহেকৈ আদৰি ল'ব, তুমি চিন্তা নকৰিবা। আপোনালোকে মাক অলপ বুজক। এনেকৈ হ'লে মই কেনেকৈ জীয়াই থাকিম? মোৰনো কি ভুল? মোক তেওঁ আনিলে দেখিয়ে মই আহিছোঁ। মইতো নিজে উপজাচি অহা নাই। মাক আপোনালোকে অলপ বুজাওক। এতিয়া মায়ে মোক ঘৰৰ পৰা ওলাই যাকে থাকে। তেওঁ যেতিয়া ঘৰত নাথাকে, মায়ে মোক বহুত অত্যাচাৰ কৰিছে তেওঁ নথকা সময়ত। এতিয়া মোক ঘৰলৈ যাবলৈ নিদিয়ে। মই নিজ ইচ্ছামতে তেওঁৰ লগত আহিছোঁ। এতিয়ানো মই ঘৰখনলৈ আকৌ কেনেকৈ ঘূৰি যাওঁ? মোক আপোনালোকে সহায় কৰক। হ'ব মাজনী, তুমি নাকান্দিবা, আমি মাক বুজাম বাৰু। যোৱা মাজনী, তুমি ৰুমলৈকে যোৱাগৈ, আমি মাক বুজাম বাৰু। তুমি ধৈৰ্য্য ধৰা। ইছ ৰাম, ছোৱালীজনী নে বেয়াই লাগিছে পাই। বৰ মৰম লগা বহি পাইছে আকৌ দেই। তাকে চাওকচোন, বাইদেউ বাৰু তাইক কিয় এনেকুৱা কৰিব লাগে? হয়, জাত পাত বেলেগ হ'লেনো কি হ'ব, কাটিলে একেইতে জোলায়। তাকে আমি বাইদেউক বুজাব লাগিব, বুজিছে? হয় বাৰু, পৃথিৱীত নোহোৱা কামটো তেওঁলোকে কৰা নাই নহয়। অপৰাধীটো নহয় সিহঁত দুটা। তালুকদাৰনীয়ে বুজিব লাগিব কথাষাৰ। নমস্কাৰ বন্ধু বান্ধৱীসকল। নতুন বোৱাৰীৰ কি দশা হয়, শাহুৱে নতুন বোৱাৰীক আদৰি লয় নে নলয়, সেই বিষয়ে চাবলৈ আপোনালোকে অহা খণ্ডটি চাব লাগিব। গতিকে আপোনালোকে আমাৰ চেনেলটি লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আপোনালোকে কেনে পালে ভিডিঅ'টি চাই। আৰু আপোনালোকৰ মৰম চেনেহ, সহায় সহযোগিতা পাই থাকিম বুলি আশা থাকিল। ধন্যবাদ।